हाई फ्रेंड्स मैं आज ये नतुन रेसिपि लै आई दही पटल रेसिपि आहकचोन चाओ केनेকৈ बनाओ पटल केइटामान लैसो इयाते मैं पटल केइटा धुनियाके पातलকৈ बाकलिটো गुचाई लैसो एया হৈ গৈছে पटलखिनि मैं धुनियाके बाकলি गुचाई ललो और मैं इयाते दुटा सৰু सৰুকৈ आलू काटि ललो मैं प्रथमे काटि लोৱা आलूखिनि भाजी लैसो এতিয়া মই বাকলি গুচাই থোৱা পটল কেইটা ভাজি লৈছো অলপ मैं এতিয়া पियाजखिनि धुनियाके भाजी लैसो अलप रंगसुवाকৈ तात मैं हालधि दिसो और परिमाण मते मैं निमख दिसो मैं यात मसला दिसो केঁচা जलकिया काश्मीरी मिक्स पाउडार जीरा पाउडार गोटा जीरा अलप धनिया पाउडार अलप ইয়াত মই দৈ বাটি মিক্স কৰি দিছো যেহেতু মই দৈৰে বনাব ওলাইছো পটলটো দৈ দিলে খাবলৈ বেছি ভাল লাগে এতিয়া মই ভাজি ৰখা পটল আৰু আলুখিনি মছলাখিনিৰ লগত মিক্স কৰিছো অলপ পানীৰে দিয়া মই 10 মিনিট 15 মিনিট মান টাইম উতলাই লৈছো এয়া হৈ গৈছে এতিয়া মই ইয়াত গৰম মছলা অলপ দি দিলো আৰু মই ইয়াত অলপ ঘি মিলাই দিছো আৰু হেখত অকনমান মই ধনিয়া পাত মিলাই দিছো এয়া হৈ গল দই পটলৰ ৰেচিপি আজি মোৰ ৰেচিপিটো যদি ভাল লাগিলে তেনে হলে লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব